Hello everyone, welcome back to our channel MCQ Guidance. মই পল্লৱী আজি এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ আগত। আজিৰ ভিডিওটোত আমি APSC যি ইন্টাৰভিউ সেশন হয় তাৰ ওপৰত কি কেনেকুৱা টাইপৰ কোৱেশ্চন প্যাটাৰ্ন খুধে বা খুধা দেখা যায় ৰিপিটেডলি তো তাৰ ওপৰত অলপ আজি এই ভিডিওটোত ডিসকাস কৰিম। APSC CC 2023 যি মেইনছ পৰীক্ষা হৈ গ'ল তো তাৰে ৰিজাল্টটো অক্টোবৰৰ মিড মানত মোস্ট প্ৰবাবলি দিব অক্টোবৰত দিব বুলি নটিফিকেশন ওলাইছে আৰু যি ইন্টাৰভিউ সেশন হ'ব এটো নৱেম্বৰত হ'ব বুলি কৈছে সো যি সকলে মেইনছ পৰীক্ষা দি উঠিছে তো ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে বেছি টাইম নাপাব প্ৰিপাৰেচনৰ কাৰণে ইন্টাৰভিউ সেশনৰ তো সেই কাৰণে অলৰেডি সগে আপোনালোকে প্ৰিপাৰেচন কৰিছে আৰু হে আপোনালোকৰ প্ৰিপাৰেচন অলপ সহায় কৰিবলৈ এই ভিডিওটো আমি আগবঢ়াইছো আৰু এই ভিডিওটোৰ যিবোৰ কোৱেশ্চন আমি ইয়াতে দিম মানে দিছো তো সেইখিনি বেস কৰিছো মানে ইন্টাৰভিউ সেশনত যিবিলাক কোৱেশ্চন খুদিছে আগতে APSC বা UPSC হওক কাৰণ কি যেহেতু APSC প্যাটাৰ্নটো UPSC ৰ নিচিনাই কৰিছে আজিকালি তো UPSC তো যিবোৰ কোৱেশ্চন খুদে তাৰ ওপৰতো বেস কৰি আৰু APSC ৰ প্ৰিভিয়াস ইয়াৰ্স বিলাকত যি খুদিছে তাৰ ওপৰত বেস কৰি আমি এই ভিডিওটো প্ৰিপেয়াৰ কৰিছো so that অকমান হেল্পফুল হ'ব আপোনালোকৰ প্ৰিপাৰেচনত ওকে so now কি এক্সপেক্ট কৰিব পাৰে আপোনালোকে কি কোৱেশ্চন এক্সপেক্ট কৰিব পাৰে ঠিক আছে তো in APSC interviews questions vary from your hobbies to your motivation for joining Assam Civil Service এটা হবি পৰা লৈ পেলাই আপুনি Assam Civil Service কিয় জয়েন কৰিব বিচাৰিছে হে তেনেকুৱাকে ভেৰি কৰিব কোৱেশ্চনবোৰ ঠিক আছে Typically, they focus on your personal background, expertise, and general knowledge. এতিয়া যেতিয়া আপুনি ইন্টাৰভিউ দিব যাব তে ইন্টাৰভিউৰ জনে অলৰেডি জানে যে আপোনাৰ নলেজ আছে কাৰণ কি যেহেতু মেইনছ এটা এক্সাম ক্লিয়াৰ কৰিছে তো মানে আপোনাৰ জেনাৰেল নলেজটো obviously strong হ'ব কিন্তু এটা ইন্টাৰভিউত কি চাই মেইনলি আপোনাৰ কনফিডেন্সটো চাব ঠিক আছে আৰু আপুনি কেনেকৈ আনসাৰখিনি প্ৰেজেন্ট কৰিছে তেওঁলোকৰ আগত কেনেকৈ ৰেসপন্ড কৰিছে প্লাস বডি ল্যাঙ্গুৱেজ চাব আপোনাৰ বিহেভিয়াৰ চাব আৰু আপুনি কনফিডেন্ট হয় নে নহয় আপোনাৰ আনসাৰটো লৈ পেলাই হেখিনি বস্তু চাব আৰু প্লাস আপুনি ওভাৰ কনফিডেন্ট নেকি হেতু চাব ঠিক আছে তো হেখিনি বস্তু একচুয়ালি মেইনলি চাই আপুনি একচুয়ালি কেনেকৈ প্ৰেজেন্ট কৰে মেইনলি যদি কিবা এটা আনসাৰ যদি নাজানেও হে নাজানা বস্তুটো কেনেকৈ প্ৰেজেন্ট কৰিছে হেতু চাই ঠিক আছে হেখিনি বস্তু মেইনলি চাই ইটস ক্ৰুচিয়াল টু ৰেসপন্ড কনফিডেন্টলি এন্ড ইন্টেলিজেন্টলি ওকে তো বেছি ওভাৰ কনফিডেন্ট হলেও বেয়া কিছুমান বস্তুত ওকে নেক্সট Here are some of the probable questions to be asked during APSC CCA. So they are based on UPSC, APSC previously. কৈছোৱে মই যিবিলাক আগৰ APSC বা UPSC ত খুদিছে তো হেবোৰ বেস কৰি আমি এই ভিডিওটো বনাইছো তো ফাৰ্স্ট অফ অল পাৰ্সোনাল কোৱেশ্চনস ওকে তো পাৰ্সোনাল কোৱেশ্চন কিহৰ ওপৰত খুদিব হবিৰ ওপৰত খুদিব ঠিক আছে এতিয়া হবি যেনিবা আপুনি যদি কৈছে যে মাই হবি ইজ ৰিডিং বুকস তো তেওঁলোকে তেতিয়া হেতুৰ ওপৰত কি খুদিব কোৱেশ্চন যে আপুনি কোনখন কিতাপ পঢ়ি ভাল পায় আৰু সেই কিতাপখনৰ অথৰজন কোন বা সেই অথৰজনৰ কিবা ইনফৰমেশন বা লাইফ হিষ্ট্ৰীৰ কথা খুদিব পাৰে বা কিবা যদি বুকস ৰিলেটেড বা লিটাৰেচাৰ ৰিলেটেড যদি কিবা কাৰেন্ট এফেয়াৰ্স থাকে হেবোৰো খুদিব পাৰে ঠিক আছে ৰিলেটেড থিংস তাৰপিছত প্লেসৰ কথা কি দিব যে আপোনাৰ বাৰ্থ প্লেসটো কোনটো হে প্লেসটোৰ সিগনিফিকেন্স কি বা হে প্লেসটোৰ মানে ইম্পৰ্টেন্ট ইভেন্টস বা ইম্পৰ্টেন্ট প্লেস যিবোৰ নেকি মানুহে জানিব লগা হেনেকা বস্তু খুদিব পাৰে বা আপুনি কোনটো জায়গাত গ্ৰেজুৱেচন কৰিছে সেই জায়গাটো লৈ পেলাইও কোৱেশ্চন কৰিব পাৰে then about your family then qualities positive and negative আপোনাৰ কি positive quality আৰু কি negative quality আছে ঠিক আছে next academic questions on what is your educational qualification খুদিব as you are a candidate of combined competitive examination obviously you have at least a graduate degree but which stream where your subjects what are the importance of those subjects এটা graduation যোনটো subjectত কৰিছে তো সেই সাবজেক্টৰ ওপৰত কিবা খুদিব পাৰে আৰু সেই সাবজেক্টৰ ইম্পৰ্টেন্সটো খুদিব পাৰে then why you concluded studies after graduationৰ পিছত আপুনি হায়াৰ ষ্টাডিজ কিয় নকৰিলে why you choose to prepare for civil service হেবোৰ কোৱেশ্চন খুদিব পাৰে why there was a gap between your studies যদি আপোনাৰ ষ্টাডিজৰ মাজত যদি কিবা গ্যাপ আছে তো ৰিজনটো খুদিব then why you changed your line
suppose apuni engineering as on graduate ঠিক আছে BTech বা BE আৰু তাৰ পিছত আপুনি যেনিবা MBA কৰিছে ঠিক আছে তো তেতিয়া আপোনাক সুধিব যে ইঞ্জিনিয়াৰিং তো এটা বেলেগ লাইন MBA তো এটা বেলেগ লাইন তো আপুনি লাইনটো চেঞ্জ কিয় কৰিলে why not MTech and why MBA okay they can ask you that question then be prepared to face some question related to your academic career then get right facts about your school college or university to apunar juntu school apunar college aru university jot pohise hekhini bostur information to bhalke sai jabo anything they can ask then career related questions if you are presently working it is likely that you will face one or two questions regarding your current employment or career it is jodi apuni currently kobat kam kori ase kiba organization then teoluke apunar job profile to udibo pare then they can ask you about your work aru tate test koribo je how responsible are you for your organization okay so hebur hudibo then if you are self employed you may be asked few questions related to that for example nature of your income source like jodi self employed hoy tetia nature to ki income source or nature to ki hetu hudibo pare and why you choose to be self employed okay আৰু হেবোৰ হুদি পেলাই মানে মেইনলি আপোনাৰ সেলফ কনফিডেন্স টু চাই আৰু আপুনি এটা কামৰ কাৰণে কিমানখিনি ডেডিকেটেড হে বস্তুটো চাই some questions related to your decision to join the civil service etu to eta bahute common question like why civil service why do you choose to prepare or why do you choose to be in civil service okay মানে এটা অলৰেডি যদি জব কৰি আছে আপুনি হেতু এৰি পেলাই সিভিল সার্ভিস কিয় চুজ কৰিছে then general knowledge questions তো general knowledge or পৰা mainly current affairs or ওপৰতে ৰিলেট কৰি খুদে তো current affairs or topic বোৰ ৰিলেট কৰি পেলাই আপোনালোকক খুদিব আসাম ৰিলেটেড questions খুদিব আসাম geography আসাম history আৰু আসাম ইকোনমিৰ ওপৰত mainly ঠিক আছে then questions related to your place of birth or locality এটা যত নেকি আপুনি জন্ম হৈছে তো তাৰে সেই প্লেসটোৰ সিগনিফিকেন্স কি বা সেই প্লেসটো কি কি কাৰণত ফেমাস হয় বা সেই প্লেসটোৰ বিষয়ে মানুহে কি এটা বস্তু জানিব লাগে হেনেকুৱা টাইপৰ কোৱেশ্চনস মানে খুদিব then next why did you specifically choose a career in civil service rather than a career in politics or engineering etia jodi apuni ejon B বা BTech engineering candidate hoy ha kintu apni engineering line to eri pele civil service kyo join koriba bisarise teneka type of questions then tell us a little about yourself and the meaning of your family name to apnar nijor bishoye kobole dibo nijor introduction to dibole dibo okay and about your family then why do you want to become an ACS or APS officer and what do you hope to do once you achieve your career goals এটা এজন APS বা ACS অফিসার হোৱাৰ পিছত আপোনাৰ ক্যাৰিয়াৰক লৈ পেলাই আপোনাৰ কি কি এক্সপেক্টেশন আছে বা কি কি গোলস আছে ঠিক আছে কি কি গোল এচিভ কৰিব বুলি আপুনি মানে মনতে ভাবি থৈছে হেবোৰ হুদিব পাৰে how have you improved your UPSC APSC knowledge over the last year and what are your specific study methods এটা APSC preparation or time on কিমানখিনি নলেজ আপোনাৰ ইমপ্ৰুভ হ'ল ঠিক আছে আৰু আপুনি কেনেকৈ পঢ়িছিলে আপোনাৰ ষ্টাডি মেথড কিমান ডেডিকেটেডলি পঢ়িছিলে ঠিক আছে হেবোৰ হুদিব পাৰে then tell us a little about your university experience why did you choose the university আপোনাৰ graduation life or কথা হুদিব পাৰে what are your areas of expertise and where do you see opportunities for growth এতিয়া আপোনাৰ যিবোৰ আপনি যোনবোৰ স্কিলস আছে বা নলেজ আছে যোনবোৰ আপোনাৰ মানে যত নেকি আপুনি এক্সপার্ট হেবোৰ বস্তু আপুনি আপোনাৰ ক্যাৰিয়াৰত ইউটিলাইজ কেনেকৈ কৰিব এজন ACS বা APS অফিসাৰ হোৱাৰ পিছত ঠিক আছে যে হেবোৰে যে কাম দিব মানে কেনেকৈ আপোনাৰ হে স্কিলস ফুৰে কাম দিব then how do you handle high pressure or challenging situations এতিয়া যোনটো ফিল্ড আপুনি চুজ কৰিব তো হেবোৰ কিছুমান তেতিয়া বহুত এনেকা সিচুৱেশন আহিব যত নেকি আপুনি বহুত প্ৰেছাৰাইজ হৈ যাব ঠিক আছে আপোনাক বহুত প্ৰেছাৰাইজ কৰিব আৰু হেবোৰ সিচুৱেশন আপুনি কেনেকৈ হ্যান্ডল কৰিব they may ask you that kind of questions then
What are the important issues of today and what can you tell us about how they affect the civil society? তো যোনবোৰ আপডেটেড ইছ্যুজ হয় চিভিল ছ'চাইটিৰ সেইবোৰ কি হয় সুধিব পাৰে আপোনাক এণ্ড আপুনি সেইবোৰ ইম্প্ৰুভ কৰিবলৈ মানে আপুনি কি ষ্টেপ ল'ব দেন হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন এন অবজেক্টিভ এণ্ড এ মিছন আৰু অবজেক্টিভৰ মাজৰ ডিফাৰেঞ্চটো কি হয় provide a detailed overview of the different types of corruption in Assam and explain what actions you might take to reduce corruption that officials have not already taken. এতিয়া আসামত যিবোৰ corruption চলি আছে various kinds of corruption সেইবোৰ বস্তু আপুনি আপোনাক সুধিব পাৰে যে কি corruption চলি আছে আৰু সেইবোৰ বস্তু reduce কৰিবলৈ as an ACS officer or as an APS officer কি step আপুনি ল'ব যোনবোৰ আগতে গভৰ্ণমেণ্টে সেই ষ্টেপ যোনবোৰ লোৱা নাই মানে অফিচিয়েলছবোৰে যিটো ষ্টেপ লোৱা নাই তেনেকুৱা কি ধৰণৰ ষ্টেপ আপুনি ল'ব দেন হাউ মাইট ইউ প্ৰমোট women led development in the national capital territory women led development or women developmentor বিষয় সুধিব পাৰে দেন explain the steps you might take to reduce the levels of flash flood in Guwahati তো এতিয়া গুৱাহাটীত ফ্লেছ ফ্লাড কিমান হৈ থাকে অলপ ধাৰাসাৰ বৰষুণ দিলেই কি হয় গোটেই পানী জমা হৈ যায় গোটেই ৰাস্তা চিটিৰ মাজত পানী জমা হৈ যায় মানুহৰ বহুত অসুবিধা হয় তো সেইবোৰ ৰিডিউচ কৰিবলৈ কি ষ্টেপ আপুনি ল'ব ওকে এণ্ড দিছ ইজ আ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ কি ফ্লেছ ফ্লাডটো এটা ভেৰি মাছ মানে আপডেটেড ইছ্যু হয় দেন নেক্সট what are the difference between terrorism insurgency fundamentalism and militancy এইকেইটাৰ মাজৰ ডিফাৰেঞ্চটো সুধিব পাৰে then what do you think are the most important qualities of an ACS or APS officer according to your point of view as an ACS বা as an APS officer কি important quality থাকিব লাগে in your opinion what are the most important discoveries in the last 2 centuries last 2 century কি important discovery হৈছে তোমাৰ মানে আপোনাৰ মতে then what do you think the civil service are important why do you think the civil service are important and what might you do to promote them civil service to kyo important hoy according to your point of view okay next then tell us the top 5 headlines of today এতিয়া যিদিনা আপুনি ইণ্টাৰভিউ দিব যাব সেইদিনাখনো এটলিষ্ট আপুনি নিউজটো চাই যাব মানে হেডলাইনছখিনি চাই যাব কাৰণ কি এইটো কুৱেশ্যনো সুধিব পাৰে যে আজিৰ টপ 5টা হেডলাইন কক ঠিক আছে সুধিব পাৰে তো what are your views on the present situation for instance Russia Ukraine war going around the globe এতিয়া এটা যদি বাৰ্নিং ইস্যু লৈ পেলাইও হেতু সুধিব পাৰে ঠিক আছে তো ৰাছিয়া ইউক্ৰেইন warটো এতিয়া ৰিসেন্টলি এটা বাৰ্নিং টপিক হৈ আছে তো হেতুৰ ওপৰত পুৰা চাই যাব আপোনালোকে then state a few important events about your hometown or your state lately that we should know এটো মই কৈছো আগতে suppose a candidate has prior work experience then why did they leave that job okay তো আপুনি যদি আগতে কাম কৰি আছিল হে কামটো কিয় এৰিলে হেতু সুধিব পাৰে and for instance if you are a doctor engineer or entrepreneur why do you want to join civil service when you were already serving common people এটো question mainly doctor engineer or entrepreneur কাৰণে হ'ব যেতিয়া আপোনাক সুধিব যে why do you want to join civil service to maximum answer to কি হয় যে I want to serve the common people বা social service or কাৰণে মই জয়েন কৰিব বিচাৰিছো কিন্তু তেতিয়া হেতু সময়ত যে ডক্টৰ ইঞ্জিনিয়াৰ এন্টাৰপ্ৰেনাৰ ক্যান্ডিডেট সকলক সুধিব যে আপুনি তো social service কৰিয়ে আছে already then why you want to join this and then you want to do social service you want to serve the common people by joining civil service why is it like that okay when already you were serving the common people next question next what are your thoughts on women reservation in parliament to women reservation parliament or women reservation or broad views সুধিব পাৰে why are we spending so much on Reservation while we have burning poverty in the country তো আমাৰ ইন্ডিয়াত poverty to এটা burning issue হয় ঠিক আছে কিন্তু আমি কোট স্পেন্ড কৰি আছো ইসৰো মিশন বুৰত কোটি কোটি টকা স্পেন্ড কৰি আছো দেন তাতে স্পেন্ড নকৰি যদি আমি এই poverty to reduce কৰিব স্পেন্ড কৰিলো হয় তো তেনেকুৱা ধৰণৰ মানে why মানে আমি কিয় কৰা নাই
Then should civil servant take part in politics? Politicsত join মানে politicsত part ল'ব লাগে নে civil servant হেতু এটা one type of question. Then do religious books Vedas Upanishads have relevance today? তো যোনবোৰ আমাৰ Vedas আৰু Upanishads বোৰ আছে তো হেবোৰৰ আজিৰ টাইমত ইম্পৰ্টেন্স আছে নে হেতু এটা question. Then say I don't have any knowledge about your state, help me to know it in your own words. তেতিয়া আপোনাৰ state খনৰ কথা গোটেইখিনিয়ে knowledge আপোনাৰ থাকিব লাগিব যিকোনো কথা সুধিব পাৰে আপোনাৰ state খনক লৈ পেলাই. Then why do you want to join civil service if you can do well by social work? That is a question. Then tell us your thoughts on AFSPA. এতিয়া AFSPA to কি হয় Armed Force Special Powers Act. তো এইটো চাই ল'ব আপোনালোকে. How will you teach a class that doesn't want to be taught? এটা যোনবোৰ মানুহে শিকিব নিবিচাৰে সেইবোৰ মানুহক কেনেকৈ শিকাব আপুনি ঠিক আছে suppose in your career related things only ঠিক আছে তো আপোনাৰ কেৰিয়াৰত এনেকুৱা কিছুমান মানুহ পাব যিবোৰক আপুনি বুজাব চেষ্টা কৰে কিন্তু তেওঁলোকে নুবুজে তো সেইটো সিচুৱেশ্যন কেনেকৈ হ্যান্ডল কৰিব আপুনি সেইটো এটা কোৱেশ্চন then if you are serving in a rural area as a doctor for the past 4 years why do you want to leave such a noble thing you were doing তো এইবোৰটো এইটো ডক্টৰ ক্যান্ডিডেটছবোৰৰ কাৰণে ঠিক আছে তো যে আপুনি এটা ইমান ভাল কাম এটা কৰি আছে rural areasত ডক্টৰ হিচাপে কাম কৰি আছে তো হেতু এৰি পেলাই আপুনি কিয় সিভিল সার্ভিস জয়েন কৰিব বিচাৰিছে okay then there is a lot of allegations on brain drain এটা brain drain to কি হয় আমাৰ ইণ্ডিয়াৰ বহুতো ট্যালেন্টেড মানুহ সকলে কি কৰিছে ফৰেন কান্ট্ৰিজৰ কাৰণে কাম কৰি আছে তেওঁলোকৰ ব্ৰেইনটো ফৰেন কান্ট্ৰিজত ইউটিলাইজ কৰি আছে তেওঁলোকৰ ডেভেলপমেন্ট কৰি আছে তো হেতুকে ব্ৰেইন ড্ৰেইন বুলি কোৱা গৈছে and subsidized education etc. What do you think about this? Is it right or wrong? And do we need any politics to attract them back? এটা ব্ৰেইন ড্ৰেইন যোনটো হৈ আছে সেইটো বস্তু wrong নে right মানে আপোনাৰ ভিউত ঠিক আছে তো ভাল হৈ আছে নে বেয়া হৈ আছে according to your point of view আৰু এই বস্তুটো আমি আকৌ যদি attract back কৰো তো মানে কৰিব লাগে নে মানে আপোনাৰ মতে সেই বস্তুটো এট্ৰেক্ট বেক কৰিব লাগে নে নিজৰ কান্ট্ৰিলে হেতু এটা কোৱেশ্চন হ'ব পাৰে then what are the major economic challenges facing the country today আমাৰ কান্ট্ৰি major economic challenge কি ফেস কৰি আছে আজিৰ ডেটত what is your opinion on the recent farmers protest ৰ ওপৰত আপোনাৰ ভিউ সুধিব পাৰে then what are your opinions on the recent changes made to the education system in the country national education policy 2023 to size abo then what are your views on the recent covid-19 pandemic and its impact on the country covid-19 or impact to sobe jane to hetu eta bahut important question hoy then if you were to choose between being an honest ACS officer in a corrupt system or a corrupt ACS officer in an honest system what would you choose and why to eto answer to sobe he eketai dibo as a being an honest ACS officer in a corrupt system kintu yar question to hobo why okay what did you choose and why to he why to keneke apuni present kore apunar answer to hetu sai jabo apuni mane hetu prepare hobo lagibo apunalok he question to karne then do you think reservation policies are still relevant in modern day India to reservation policy to oporot apunar point of view ki ঠিক আছে তো এটো চলিয়ে থাকিব লাগে নে উঠাই দিব লাগে নে ভাল নে বেয়া নে কি ওকে then what are your thoughts on the commercialization of education এটা education to আজিকালি ব্যৱসায় টাইপ হৈ গৈছে ঠিক আছে তো যত নেকি পইচা বেছি তাত education বেছি তো হেনেকুৱা টাইপ হৈ গৈছে so what are your thoughts on that okay then how would you handle a situation where your personal beliefs and the government policies are in conflict যেতিয়া কিবা এনেকুৱা এটা সিচুৱেচন আহিব যত নেকি আপোনাৰ পাৰ্সোনাল বিলিফ খিনি মানে বিলিফ আৰু গভৰ্নমেন্ট পলিচিজ খিনিয়ে অপোজিট হৈ যায় মানে কনফ্লিক্ট কৰে তো হেতু সিচুৱেচন কেনেকৈ হ্যান্ডল কৰিব then how do you handle criticism or feedback তো
তো যোনটো আপুনি ফিল্ড চুজ কৰিছে তাতে ক্ৰিটিচিজম ইজ লাইক আহিবই মানে ক্ৰিটিচিজম আহিবই তো সেই বস্তুটো আপুনি কেনেকৈ হেণ্ডেল কৰিব okay that may be a question now tell us about Radha Krishna Commission to Radha Krishna Commissioner kotha olop sai jabo then who built Kamakhya temple and who destroyed it who rebuilt it to ekita question mane hudise bahut bar to he karone yate dia hoise then if you were posted as a circle officer how will you solve corruption allegation in your department to as a circle officer hisabe post hole apuni to corruption logot keneke deal koribo apuni corruption allegations okay tarpisot what does ALRS do eta ALRS to ki Assam Land Revenue Service okay to eto upor sai jabo now what is the role of morality in job training to job training ot morality role to ki hoy then do you support old age homes eta mane from your point of view old age home system tor pros aru cons ki ঠিক আছে বা এই সিস্টেমটো আপুনি সাপোর্ট কৰে নে ভাল হয় নে সিস্টেমটো নে বেয়া হয় ওকে দেন হোৱাট ইজ দ্য মিনিং অফ অশ্বক্লান্তা তো এইটো চাই ল'ব আপোনালোকে দেন এক্সপ্লেইন দ্য প্ৰভাৰ্ব আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মুকু খা তুলসীৰ লগত কলপতু আৰু মুক্তি ওকে তো কিছুমান আমাৰ অসমীয়া প্ৰভাৰ্ব আছে যিবোৰ বহুত ফেমাছ আৰু বহুতে মিনিংফুল হয় আৰু সো সেইখিনি ফেমাছ প্ৰভাৰ্বখিনি আপোনালোকে চাই যাব কাৰণ কি এই আগতে সুধা দেখা পোৱা গৈছে ইন্টাৰভিউ সেশনবোৰত ওকে এতিয়া এইখিনতে আমাৰ আজিৰ ভিডিওটো সামৰণি মাৰিছো আৰু নেক্সট টাইমৰ কাৰণে আকৌ এটা নতুন ভিডিও লৈ আহিম আপোনালোকৰ আগত তেতিয়ালৈকে আমাৰ ভিডিওছবোৰ চাই থাকিব আৰু ভাল পালে শেয়াৰ কৰিব লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সো আগলে আৰু নতুন ভিডিওছ আপোনালোকৰ বাবে আমি আগবঢ়াব পাৰো so till our next video keep watching our channel thank you everyone take care and bye bye